লা 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 লা। মই বিচাৰি থকা মানুহজন দেখোন এইজনেই। ভালে হ'ল ইয়াতে লগ পালোঁ। খুৰা। ই ল'ৰাটো কাক বুঢ়া বুলি মাতি আছে? মোকে মাতিলে নেকি বাৰু? কাক কৈছ ঐ তই বুঢ়া? খুৰা কৈছোঁ খুৰা খুৰা। আকৌ বুঢ়া কলি যে তই মোক? কোনটো এংগলৰ পৰা তই মোক বুঢ়া দেখিছ হা? ইচোন কাণেৰে কম শুনে, উল্টা উল্টাহে শুনি আছে। মই খুৰা খুৰা কৈ আছোঁ, বুঢ়া বুঢ়া শুনি আছে যে। ইয়াক উল্টা মাতি চাওঁ, কি শুনে চাওঁ মই। নহয় বুঢ়া কৈছোঁ, বুঢ়া। আচ্ছা, কচোন কি হ'ল? হেৰি মানে মোক হেল্প এটাহে লাগিছিল বুঢ়া। হেল্প? মোৰ পৰা আকৌ কি হেল্প লাগে তোক? ৰ'ব, তাতে অলপ বহি পেলাই কথা পাতোগৈ ব'লকচোন। আহকচোন অলপমান, আহক। এতিয়া ক, কি কথা ক'ব খুজিছ তই মোক? মোক মানে ৰুম এটাহে লাগিছিল থাকিবলৈ। ওচৰতে হোটেল আছেইচোন, তাতে থাকগৈ আকৌ। বুঢ়া কি ক'ব, ইমান টকা নাই ন মোৰ হাতত। প্ৰব্লেমটো আকৌ চেঞ্জ কৰি দিলি যে তই? নহয় মানে আপুনিতো আমাৰ সেই পুৰণা গাঁৱৰে মানুহ ন, তাতে চবেই কয় আপুনি হেনো বৰ দয়ালু মানুহ। সেয়েহে মই মানে আপোনাৰ ওচৰলৈ আহিছোঁ আৰু। তেন্তে ভাত বনাব জান তই? নাজানো নহয়। তেন্তে কাপোৰ ধুব জান তই? নাই, নাজানো নহয়। তেন্তেনো তোক কিয় থাকিব দিম কচোন তই? জাননো কি তই? কিয়? গেছ জ্বলাব জানোৱেই মই, আৰু পানী গৰমো কৰিব জানো। আপুনি চিন্তাই নকৰিব বুঢ়া। কি কৈছ ঐ তই ল'ৰা? আমাৰ ঘৰৰ 2 বছৰীয়া পোৱালিটোও সেইটো কৰিব জানিব। কি কয় খুৰা আপুনি? খুৰা মানে বুঢ়া। সেই 2 বছৰীয়া পোৱালিটোনো গেছ টেবুলত দেখোন ঢুকিয়ে নাপাবগৈ। কি যে কথা কয় আপুনি? এইটো অবুজ ল'ৰাটো। এইবোৰ বাদ দিয়ক। মোক খালি থাকিব দিয়ক আৰু। এইবোৰ চব শিকি যাম নহয় মই। লাগিলে মই আপোনাৰ ভৰিত ধৰিছোঁ বুঢ়া। এইটো উঠোত নাপায় এনেকে। উঠ। মানে দিব আৰু ন এতিয়া আপুনি? দিব হা, প্লিজ। দে হ'ব বাৰু, কিন্তু মোৰ কেইটামান কণ্ডিশ্যন আছে কিন্তু। হ'ব, আপুনি চিন্তাই নকৰিব, চব মানিম মই। কেৱল মোক থাকিব দিলেই হ'ল আৰু আপুনি। শুনি ল কণ্ডিশ্যনকেইটা আকৌ। হ'ব, কওকচোন বাৰু কি কণ্ডিশ্যনো ৰাখিছে আপুনি? গান গাব পাৰ নাই? নোৱাৰ যদি শিকিব লাগিব কিন্তু, কাৰণ আমাৰ লেট্ৰিনত দৰ্জাৰ হুক নাই। গান গাই নাহাগিলে কোনোবা সোমাই যাব বাপ্পেকে। জানো, গান গাবনো কিয় নাজানিম। এটা গাই শুনাও নেকি? শকুন্তলা। হ'ব, এতিয়া তোক গাই শুনাবলৈ দিয়া নাই নহয় মই। মনে মনে থাক অবুজন ল'ৰা এইটো। আৰু এটা কণ্ডিশ্যন আছে কিন্তু। আমাৰ ঘৰৰ ওচৰত মুৰ্গী এটা আছে, মানে ওচৰৰ ঘৰৰ। সি আমাৰ ঘৰত মাজে মাজে আহে, ডিম পাৰিবলৈ আহে মানে। আৰু সি অকল এতিয়া তই যে গৈ পেলাই শুবিগৈহে বিচনাটো, তাতহে পাৰে ডিমটো। মানে তই মুৰ্গীটো আহিলে তই বিচনাটো মানে এৰি দিব লাগিব, বুজিলি? এইটো কি কৈছে আপুনি? নহ'লে আকৌ থাকিব নোৱাৰ নহয় তই। হ'ব দিয়ক খুৰা, এৰি দিম দিয়ক। তেন্তে আহি যাবি থাকিবলে।